আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিভিন্ন ঠাইত এভিজন করেছে যিবিলাক ইলিগেল মানে এনক্লোজার সরকারি মাটিত এইবোৰৰ পৰা উচ্ছেদ করেছে কিন্তু আমাৰ ইয়াত বিটিসিত আমাৰ মানে পাট্টা মাটি ট্রাইবেলসকলৰ পাট্টা মাটি তাতে এনক্লোজমেন্ট করেছে সরকারি মাটিটো বাদ দিয়ক পাট্টা মাটিৰ এনক্লোজমেন্ট করেছে এই পাট্টা মাটিত এনক্লোজমেন্ট কৰা সকলক উচ্ছেদ কৰিব লাগে এইটো কৰা নাই ওপেনলি কৈছে খোলাখুলি কৈছে আমাৰ মানে ফেৰেংগা বসুমতাৰীয়ে সেই ভ্ৰমণবোৰৰ থকা সময়ত তেওঁলোকে বোলে কোনো এজনত উচ্ছেদ নকৰে তেওঁলোককে আজি বহু ঠাইত উচ্ছেদ কৰিছে তেওঁলোকক অন্যায় অত্যাচাৰ কৰিছে এই গতিকে তেওঁলোকৰ ওপৰত আমাৰ বিশ্বাস নাই তেওঁলোকক আমি এইবাৰ যিটো মানে আগন্তুক নিৰ্বাচন হ'ব এই নিৰ্বাচনত এই মানে ফেৰেংগাহঁতক আমি কেতিয়াও ভোট নিদিম ৰাইজে ভোট নিদিব আমি অনুৰোধ কৰিছোঁ যে এইবাৰ তেওঁলোকক শিক্ষা দিব লাগিব আমাৰ ট্ৰাইবেলসকলক জনজাতিসকলক যে অন্যায় অত্যাচাৰ কৰিছে ইলিগেলভাৱে দখল কৰা এনক্লোজাৰসকলক ইভিকশ্যন কৰিব লাগে বুলি আমি দাবী জনাই মেমৰেণ্ডামত চাবমিট কৰিছোঁ যে মোজাবাৰী গাঁওখন 1947 5 ডিচেম্বৰৰ গঠন হৈছে এইটো চিডলি ট্ৰাইবেল বেল্ট অধীনত পৰে আজি দুৰ্ভাগ্যক্ৰমে এই গাঁৱৰ ৰাইজে এই গাঁওখন এৰি অনাই বনাই বেলেগ ঠাইত আশ্ৰয় ল'ব লগা হৈছে এই গাঁৱৰ ৰাইজক লগত লৈ বড়োলেণ্ড জনজাতি সুৰক্ষা মঞ্চ আৰু আসাম ট্ৰাইবেল ষ্টুডেণ্টছ ইউনিয়ন সভাপতি একেলগে চিৰাং জিলাৰ মানে ডিষ্ট্ৰিক্ট কমিশনাৰ তেখেতৰ যোগেদি অসমৰ মাননীয় মুখ্যমন্ত্ৰীক এটা মেমৰেণ্ডাম চাবমিট কৰিলোঁ এই মেমৰেণ্ডামটো হ'ল যে মোজাবাৰী গাঁৱত ট্ৰাইবেল নন প্ৰটেক্টেড ক্লাছৰ মানুহ যিসকলে ট্ৰাইবেল বেল্টত থাকিব নোৱাৰে এইসকল আমাৰ ট্ৰাইবেলৰ ভূমি দখল কৰি আছে আৰু এই মানে ইলিগেলভাৱে দখল কৰা এনক্লোজাৰসকলক ইভিকশ্যন কৰিব লাগে বুলি আমি দাবী জনাই মেমৰেণ্ডামত চাবমিট কৰিছোঁ আৰু লগতে এইখন ভূমি ইমিডিয়েটলি আমাৰ মানে জনজাতি ভাইসকলক নিজৰ জাতি মানে মালিক এই ভূমি মালিক তেওঁলোকক সমজাই দিবৰ কাৰণে আমি অনুৰোধ কৰিছোঁ যে মোজাবাৰী গাঁওখন 1947 5 ডিচেম্বৰৰ গঠন হৈছে এইটো চিডলি ট্ৰাইবেল বেল্ট অধীনত পৰে আৰু এই মানে চিডলি বেল্ট গঠন হোৱাৰ পিছত নেক্সট দিনাখনৰ পৰা কোনো নন প্ৰটেক্টেড ক্লাছৰ মানুহে এই গাঁৱত থাকিব নোৱাৰে আৰু তেওঁলোকে ইয়াত বসবাস কৰিব নোৱাৰে মাটি পাব নোৱাৰে আজি দুৰ্ভাগ্যক্ৰমে এই গাঁৱৰ ৰাইজে এই গাঁওখন এৰি অনাই বনাই বেলেগ ঠাইত আশ্ৰয় ল'ব লগা হৈছে আৰু এই গাঁৱৰ মাটি খাজনা এই গাঁৱৰ ৰাইজে আজিলৈকে দি আছে কিন্তু মাটিৰ যিটো মানে বেনিফিট ইয়াত এই মাটিত তেওঁলোকে খেতি বাতি কৰি তেওঁলোকে আৰামছে খাই আছে এই গতিকে এইবোৰ অন্যায় এইবোৰ ইলিগেল এই আইন থকা স্বত্তেও এইবোৰ যে হৈছে সেইকাৰণে আইনক ইমপ্লিমেণ্ট কৰি আইনক ৰূপায়ণ কৰি যাতে ট্ৰাইবেলৰ মাটি ট্ৰাইবেলক যাতে উদ্ধাৰ কৰি দিয়ে যেন সেইকাৰণে আমি বহুত বাৰম্বাৰ আমি ডিচি চিৰাং আৰু বিটিসি অথৰিটিক আমি মেমৰেণ্ডাম চাবমিট কৰিছোঁ কিন্তু আজিলৈকে কোনো একশ্যন লোৱা নাই চিৰাং ডিচিৰ ইনিচিয়েটিভত 2018 জিলা এক্সিকিউটিভ মানে মেজিষ্ট্ৰেটে এইটো বিচাৰ কৰি স্পষ্ট লিখি দিছিলে যে এই মাটি ট্ৰাইবেলসকলৰ আৰু এইটো চিডলি ট্ৰাইবেল বেল্টৰ অধীনত পৰে আৰু ইয়াৰ এনক্ৰচমেণ্ট হৈছে আৰু লেণ্ড ৰেভিনিউ ৰেগুলেশ্যন যিটো মানে লেণ্ড ৰেভিনিউ ছাবজেক্ট এইটো বিটিসি মানে যাতে পৰে সেইকাৰণে বিটিসি অথৰিটিয়ে এইটো সমাধান কৰি দিব লাগে বুলি লিখি দিছিলে কিন্তু আজিলৈকে কোনো একশ্যন হোৱা নাই আজিলৈকে কোনো কাম কৰা নাই সেইকাৰণে আমি বিটিসিৰ যিবিলাক মানে তেওঁলোকক আমি বাৰম্বাৰ কোৱা স্বত্তেও ফেৰেংগা লেণ্ড ৰেভিনিউ ডিপাৰ্টমেণ্টৰ তেখেতে কথা দিছিলে আমাক মানে বাৰম্বাৰ কথা দিছিলে এষ্টুডেণ্ট দিছিলে যে এই মোজাবাৰী গাঁৱৰ যি এনক্লোজমেণ্ট হৈছে তেওঁলোকক মানে বাহিৰত মানে তেওঁলোকক মানে ফুটাই দিয়া হ'ব আৰু উদ্ধাৰ কৰি ট্ৰাইবেলসকলক দিয়া হ'ব বুলি কৈছিলে কিন্তু আজিলৈকে দিয়া নাই সেই গতিকে আমি আজিও আমি দাবী কৰিছোঁ যে এই ভূমিখন অতি সোনকালে যাতে ট্ৰাইবেলসকলক সমজাই দিয়ে এইটো আমি দাবী কৰিছোঁ আজি আমি দেখিবলৈ পাইছোঁ
আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিভিন্ন ঠাইত এভিশ্যন কৰিছে, যিবিলাক ইলিগেল মানে এনক্ৰোচাৰ চৰকাৰী মাটিত এইবোৰৰ পৰা উচ্ছেদ কৰিছে। কিন্তু আমাৰ ইয়াত BTCত আমাৰ মানে পট্টা মাটি, ট্ৰাইবেলসকলৰ পট্টা মাটি তাতে এনক্ৰোচমেণ্ট কৰিছে। চৰকাৰী মাটিটো বাদ দিয়ক, পাট্টা মাটিৰ এনক্ৰোচমেণ্ট কৰিছে। এই পাট্টা মাটিত এনক্ৰোচমেণ্ট কৰা সকলক উচ্ছেদ কৰিব লাগে, সেইটোও কৰা নাই। আৰু ইভেন অপেনলি কৈছে, খোলাখুলি কৈছে আমাৰ মানে ফেৰেংকা বসুমতাৰীয়ে যে ব্ৰহ্মপুত্ৰ থকা সময়ত তেওঁলোকে বোলে কোনো এজনৰ উচ্ছেদ নকৰে, এইটো কথা কৈছে। সেই গতিকে আমি তেওঁলোকক বিশ্বাসত ল'ব নোৱাৰোঁ। তেওঁলোকে বেলেগ বিশ্বাসৰ যোগ্য নহয়। তেওঁলোকে ট্ৰাইবেলৰ কোনো কাম নকৰিব। তেওঁলোকে ট্ৰাইবেলৰ কাৰণে যিটো অধিকাৰ দিছিলে 6 শিডিউল, এই 6 শিডিউল তেওঁলোকে মানি নচলে। আৰু যিটো ট্ৰাইবেল বেগৰ যিটো আইন আছিলে, এই আইনক তেওঁলোকে মানি নচলে। আমি স্পষ্ট হ'ল। সেই গতিকে তেওঁলোকৰ শাসনকালত যে আমাৰ ট্ৰাইবেলসকলে, জনজাতিসকলে যে কিবা এটা মানে ন্যায় পাব, এইটো আমি কেতিয়াও তেওঁলোকৰ পৰা আমি আশা কৰিব নোৱাৰোঁ। বৰঞ্চ তেওঁলোকে আজি ট্ৰাইবেলৰ মাটি উদ্ধাৰ কৰি দিয়াটো বাদ দিয়ক, আজি ট্ৰাইবেলসকলক নিজৰ মাটি, নিজৰ মানে যিটো জাতি, তেওঁলোককে আজি বহু ঠাইত উচ্ছেদ কৰিছে, তেওঁলোকক অন্যায় অত্যাচাৰ কৰিছে। এই গতিকে তেওঁলোকৰ ওপৰত আমাৰ বিশ্বাস নাই। তেওঁলোকক আমি এইবাৰ যিটো মানে আগন্তুক নিৰ্বাচন হ'ব, এই নিৰ্বাচনত এই মানে ফেৰেংগাহঁতক আমি কেতিয়াও ভোট নিদিম, ৰাইজে ভোট নিদিব। আমি অনুৰোধ কৰিছোঁ গোটেই ৰাইজক যে এইবাৰ তেওঁলোকক শিক্ষা দিব লাগিব। আমাৰ ট্ৰাইবেলসকলক, জনজাতিসকলক যে অন্যায় অত্যাচাৰ কৰিছে, তেওঁলোকৰ মাটি উদ্ধাৰ কৰি দিয়া নাই, তেওঁলোকৰ মাটি তেওঁলোকে মানে উভতি দিয়া নাই। সেই গতিকে তেওঁলোকে আমাৰ মানে সন্মানীয় ব্যক্তি হ'ব নোৱাৰে। সেই গতিকে তেওঁলোকক আগন্তুক নিৰ্বাচনত মানে নিৰ্বাচনৰ পৰা তেওঁলোক মানে বিদায় দিব লাগে, তেওঁলোকক ফাৱৰৰ পৰা বিদায় দিব লাগে, ফাৱৰ আহিব দিব নালাগে। সেইকাৰণে গোটেই ৰাইজক আমি অনুৰোধ জনাওঁ।